बैगन। हे प्रभु हे हरि राम। ক'ত লৈ আহি আছে নাজানো খালি পানী পাইছোঁ দলং পাইছোঁ পানী পাইছোঁ দলং পাইছোঁ কিন্তু একেখিনিতে আহি থকা কাম লাগি আছে এই এনেকুৱা কৰিব লাগিছিলে বুজিছে হেল্ল' গাইজ কি খবৰ আপোনালোকৰ সকলোৱে ভালে আছে না মইতো ভালে আছোঁগে আজি পুনৰ এবাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ আজি কেনেকুৱা ভিডিঅ' হয় আপোনালোকে গম পাব আৰু ধামাকা ভিডিঅ' হ'ব টাউন ধামাকা ব'লক দেৰি নকৰোঁ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ৰ'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এষাৰ কথা কৈ দিম মই ইমান দিন ভিডিঅ' দিম বুলি ভাবিছিলোঁ নাই দিয়া মানে ভিডিঅ' এডিটিং কৰা এলাহটো দিয়াই নাই আৰু সেইকাৰণে আকৌ আজি আৰু ভিডিঅ'টো বনাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এলাহটো কাটি পিনে ঠাণ্ডাটো নাইকিয়া হৈছে না ইমান ধুনীয়াকৈ বেলি ওলাই আছে একদম পূৰা ৰাতিপুৱা আৰু মই শুই উঠিছোঁ জাষ্ট শুই উঠি কিনে এতিয়া মই মুখ হাত ব্ৰাছ টাছ কৰি গা পা ধুই কিবা এটা খাই লৈ উঠিলোঁ দেই ধন্যবাদ আৰু আমাৰ অতি সোনকালে 19K হ'বৰ কাৰণে গৈ আছে তো সকলোৱে মৰম আশীৰ্বাদ দি যাওক 19 হওক ছাবস্ক্ৰাইবাৰ সেইটোৱে আৰু দেই তো ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি গৈ আছোঁ বৰ্তমান টুমটুমৰ সেইবিলাক গোটেই সবাই বোকাখাট বাৰু গৈ লওঁ গাড়ীত উঠি লওঁ তাৰপাছত ভিডিঅ'বিলাক দেখাই দিম আৰু চাৰি দিয়া দেই গাইজ বৰ্তমান আমি এতিয়া একে পূৰা চুপা পাই গ'লোঁ কালি মানে কলিয়াবৰত মানে হেৰি চিনেমা মানে চুপা টুপা একো নাই কেনেকুৱা হাঁহ শাস্তি খাইছোঁ এয়া পূৰা একদম আৰু এইপিনে আমাৰ বান্দৰকেইটাৰ ওপৰত সেইকেইটা বান্দৰ ওপৰত দাদা চুপা হেৰি নাইট চুপাখনৰ নাম কি হা এইপিনে আমাৰ দুলু বা ভিনি বহি ললা ভাল লাগিছে এইপিনে আমাৰ দিনৰ এটা অংশু আৰু মই এইটো পুৰা দেই বহুত সময় ৱেইট কৰিলোঁ ন আমি ঘৰৰ পৰা ওলাইছোঁ 12টা বজাত এতিয়া কেইটা বাজিল এতিয়া 3টা বাজিল 3:15 চালক গাড়ী কাৰণে ৰখি ব'লক গৈ আছোঁ আৰু দেই দেখিছে এই আগৰ চব আছে ওচৰতে দেখা পাইছোন চব ন এই নালাগে হ'লে হাতী গাইছ আমি বৰ্তমান বোকাখাট ৰজাবাৰী চাৰিআলি পালোহি আহি কিনে দেখি যায় লেলা পেলা হৈ পিনে গোটেই সভা ভাজ কৰাৰ কাৰণে ৰখি আছোঁ কি হ'ব এতিয়া ইমান সময় হ'ল ৰখি আছোঁ চাওকচোন কি ক'ম আৰু পিনে আধা মোৱা হৈ গ'ল এইপিনে ভোকত থাকিব পৰা নাই এইপিনে দুলুবাই একদম পূৰা এন জি অ'ৰ লগত কথা পাতি আছে গতিকে মইনো কি ক'ম আৰু ৰখি আছোঁ এইখন গেটখন দেখিছে শ্ৰী শ্ৰী মা দুৰ্গা মন্দিৰ ৰজাবাৰী এইপিনে সৰু পোৱালিটোৱে চিপছ কিমান সময় হ'ল ৰখি থাকা আমি বাৰু 4-3 ঘণ্টা ৰখি আছোঁ এইপিনে আমাৰ ইউটিউবাৰ ফেচবুক বাৰু ৰখি আছোঁ চাই লওক দেই আহি লওক ভাত কৰা আকৌ ব্লগটো ষ্টাৰ্ট কৰিম আৰু এতিয়া খোৱা বোৱাত আৰম্ভ ফাইনেলি মোৰ বেক চাইডে কোন চাই লওক ইমান সময় অপেক্ষা কৰিছে কিমান সময় অপেক্ষা কৰিছে গম পাইছেনে 1 ঘণ্টা সময় মানে ৰখি এলাহ লাগিছে আমি এটা ৰজাবাৰী চাৰিআলিত আছোঁ কাইনো এইটো চিনি পাইছা না মা কচমে ক'ৰ পৰা ওলাই খতম ৰাতিপুৱা 10টা বজাত আহিম বুলি কৈ দিলে আমি 2 ঘণ্টা ধৰি এই খুঁটিটোৰ পৰা বহি আছোঁ আমি কোৱা নাছিলোঁ সঞ্জীৱ অহা নাই বুলি
তাৰপিছত এতিয়া যাওঁ আৰু দেই বৌ ৰখি আছে সঁচাকে সঞ্জীৱ নাই বৰ বেয়া লাগিছে কি ক'ব এতিয়া উপায় নাই। এজনী লৈ আহিছো কেলে আনিব লাগে তাই যাওঁগৈ এতিয়া খাব লাগে আৰু এয়া ৰজাবাৰী অঁ এয়া মানে ভাস্কৰা আমাৰ এইটো দুৰ্গা মন্দিৰ এয়া আমি ভাস্কৰা ঘৰ পালোহি এতিয়া দাদা ভাড়াটো কিমান দিব লাগিব ঘৰটো দিব লাগিব অলপ সৰহীয়াকৈ বাকী বেডিং বটে থালি আমাৰ এইপিনে কম লাগিব আমাৰ ৰূপচন্দা মাছ বাইদেউ সঞ্জীৱ নাহিলে কিয় লুকাব আকৌ गोलमाल है भाई सब गोलमाल है আমি মানে মানুহ মই বিশ্বাস নকৰিলেহে যা চাওক বই ইমান আশা কৰি उठाले रे देवा उठाले रे এতিয়া নাহিলে এতিয়া কি কৰিম কওকচোন কৰণী ক'লাই বোলা কণী এইটো নিগনি ভাস্কৰা ঘৰ পালোহি আৰু অহাকালিলৈ আমি ক'ত ক'ত যাম কেনেকুৱা এনজয় কৰিম আৰু এটা বিশেষ স্থানত আমি যাম মানে আৰু কালিলৈ তো সেই ভিডিঅ'টো আপোনালোকে নেক্সট পাৰ্টত পাব গতিকে সকলোকে কৈছোঁ যিসকলে আমাৰ চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি থ'ব দেই আৰু আজি এই ভিডিঅ'টো আপোনালোকে কোন কোন ঠাইৰ পৰা চাই আছিলে প্লিজ কমেণ্ট এটা কৰি জনাব তো গাইছ আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ দেই গাইছ আজিলৈ বাই বাই আকৌ এটা নতুন ভিডিঅ' লগ পাম বাই বাই